এই মুহূৰ্তত লৈ আহিছোঁ ৰাতিপুৱাৰ বিগ ব্ৰেকিং নিউজ। সকলো ক্ৰিকেট অনুৰাগীলৈ অতিকৈ বেয়া খবৰ। নমস্কাৰ, মই দুলাল আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে মিৰৰ অসম। লৈ আহিছোঁ ৰাতিপুৱাৰ বিগ ব্ৰেকিং নিউজ। 2 অক্টোবৰত অসমত ধাৰাসাৰ বৰষুণ আৰু বজ্ৰপাত। এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। মহাসপ্তমীৰ দিনটোত গুৱাহাটীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা ব্যক্ত কৰিলে বতৰ বিজ্ঞান বিভাগে। সিদিনাই অৰ্থাৎ কাইলৈ ভাৰত দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট মেচ অনুষ্ঠিত হ'ব বৰ্ষাপাৰাত। এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ। ইতিমধ্যে সাজু হৈ পৰিছে বৰ্ষাপাৰা। দুয়োটা ক্ৰিকেট দল ইতিমধ্যে গুৱাহাটীত আহি উপস্থিত হৈ আৰম্ভ কৰিছে নিজৰ নিজৰ অনুশীলন। এই মুহূৰ্তত দিবলৈ লৈছোঁ বিগ ব্ৰেকিং নিউজ। ভাৰত দক্ষিণ আফ্ৰিকাৰ T20 মেচত বেদি ফটালি দিব নেকি বৰষুণে? বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননীয়ে কৰি আনিছে অশনি সংকেত। 2, 3 আৰু 4 অক্টোবৰত বতাহ বৰষুণ বজ্ৰপাতৰ সম্ভাৱনা। 2 অক্টোবৰত অনুষ্ঠিত হ'ব বহু প্ৰতীক্ষিত ভাৰত দক্ষিণ আফ্ৰিকাৰ T20 মেচখন। এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। পূজাৰ সময়ছোৱাত গুৱাহাটীত বতৰ ডাৱৰীয়া হৈ থকাৰ আশংকা। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী। আমাৰ হাতত মন্তব্য আছে, আগবঢ়াবলৈ দিছোঁ। गुवाहाटी और उसके आसपास के क्षेत्र में 30 सितंबर 1, 2 और 3 अक्टूबर के दरमियान जो वेदर फोरकास्ट हम लोग एक्सपेक्ट कर रहे हैं, पार्टली क्लाउडी स्काई विथ पॉसिबिलिटी ऑफ डेवलपमेंट ऑफ थंडर लाइटनिंग, और साथ ही साथ जो मैक्सिमम टेम्परेचर है वो तकरीबन 35-36 डिग्री सेल्सियस, वहीं मिनिमम टेम्परेचर करीब 25-26 डिग्री सेल्सियस के आसपास रहने की संभावना है।